হে দোস্ত মোৰ পিছত এইখন এখন টেছলা ইলন মাস্ক ভাই চাহাবৰ এইখন টেছলা বেছি ইলন মাস্কে নাম্বাৰ 1 ধনী মানুহ হ'ল মানে আৰু বেলেগ কোম্পানী আছে হ'লেও টেছলা যিখন বৰ্তমান ইণ্ডিয়াত নাই সেইখন কিন্তু থাইলেণ্ডত আছে আজি সম্পূৰ্ণ ৰিভিউ কৰিম গাড়ীখনৰ ভিতৰত কেনেকুৱা কি টেকন'লজি কিবা বোলে ড্ৰাইভৰ নোহোৱাকৈ চলে গাড়ীখন হৈছে এখেতৰ এখন সন্মান দিওঁ গামোচাৰে যে ভিডিঅ' কৰিব দিছে তো বলক এতিয়া গাড়ীখন উলিয়াই লওক অলপ পাৰ্কিঙৰ পৰা আজিৰ দিনত সকলোতকৈ হাইটেক সকলোতকৈ চৰ্চাত থকা টেছলা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কালাৰটো কেনে লাগিছে কালাৰটো মস্ত আৰু আগতে বগা আছিলে তেওঁ মানে এইটো আউটষ্টেণ্ডিং হ'বলৈ এইটো কালাৰ কৰিছে এটা অপেন হেড গাড়ীখন লৈ আহিলে আৰু এনেকুৱাকৈ গাড়ীখন খোলা খাই যায় তো জানেই সম্পূৰ্ণ ইলেক্ট্ৰিক গাড়ী এইখন মানে বেটাৰীত চলে আৰু ওপৰৰ দৰ্জাখন এনেকৈ উঠি যায় আৰু জীৱনৰ প্ৰথমবাৰৰ কাৰণে টেছলাত একবাৰ মই এনেকৈ সোমাই পিনে বহি পিনে ফিল ল'লোঁ এইখন মডেল এক্স হয় টেছলাৰ আৰু ডিছপ্লেখন চাওক গোটেই কম্পিউটাৰটো মানে ব্ৰেইন বুলি ক'ব পাৰি গাড়ীখনৰ গোটেই গাড়ীখন এইটো কম্পিউটাৰে কণ্ট্ৰল কৰে এইটো কম্পিউটাৰে আৰু ইয়াৰ পৰাই আপুনি অট'মেটিক ড্ৰাইভিং কিবা কিবি আছে চাওক তো দিছ ইজ টেছলা চাওক কণ্ট্ৰল আছে পেডেল এণ্ড ষ্টিয়াৰিং আছে তাৰপিছত ছাছপেনশ্যন আছে চব ঠিক কৰিব পাৰি বৰ্তমান কিমান চাই আছে বৰ্তমান 242 কিলোমিটাৰ যাব পাৰা হৈ আছে এই গাড়ীখন অটো পাইলট এইটো অটো পাইলট কৰিলে অট'মেটিক গাড়ীখন গৈ থাকিব মানে আপুনি ক'ৰ পৰা ক'লৈকে যাব জাষ্ট গাড়ীখনক কওক তাৰপিছত গাড়ীত শান্তিত বহি থাকক মোবাইল টিপি গাড়ী অট'মেটিক যাই থাকিব ষ্টিয়াৰিং ব্ৰেক একো ধৰিব নালাগে গাড়ী নিজৰ ৰাস্তা নিজে গৈ বহি আপোনাক পহচাই দিব জাষ্ট আগত গৰু ছাগলী নাহিলেই হ'ল ইয়াত নাই দিয়কচোন আমাৰ ইয়াতে আহে লাইট আছে চব লাইটবিলাক কণ্ট্ৰল কৰিব পাৰি ডিছপ্লে আছে ট্ৰিপছ আছে নেভিগেট কৰিব পাৰি মানে এইখন গাড়ীয়ে না কিবা ৰবট চবত বে আৰু ছাৰ্ভিচিং মানে ছফ্টৱেৰ আপডেটক ছাৰ্ভিচিং বোলে এতে তো আপুনি মোৰ বল প্ৰয়োগ কৰি ওপৰৰ পৰা টানি আনিব নালাগে আৰু দৰ্জাখন এনেকৈ চুইচ টিপিলে হ'ল বাঢ়ি যাব ইফালৰ পৰাও ছেইম আপুনি ৰেড বাটনটো টিপিলে অট'মেটিক বন্ধ হৈ যাব গাড়ী আৰু যিটো বেটাৰী আছে গোটেই গাড়ীখনৰ তলত আছে আৰু বুট স্পেচটো চাওক মস্ত ডাঙৰ আৰু গাড়ীখনৰ দৰ্জাবিলাক খোলা খাব পৰা চিটুৱেশ্যনত আছে নে নাই ক'ৰবাত যদি ট্ৰেফিক জামৰ মাজত আছে দৰ্জাবিলাক খোলা নাখায় তো বৰ্তমান চাওক ড'ৰ্ছ অপেন ফুলি এট দিছ লোকেশ্যন এইটো লোকেশ্যনত মানে দৰ্জাবিলাক খোলা খাব পৰা চিটুৱেশ্যনত আছে কাৰণ ওপৰত চিলিংখন ইমান মানৰহে আছে দেখিছে কিমান মানৰ দে ওপৰত মানে সেই চিলিংখন আছে তো এইবিলাকো আহে চব আৰু এতিয়া গাড়ীখনত একবাৰ উঠি এক পাক মাৰি আহিম আৰু আগৰ ফালে কোনো ইঞ্জিন নাই কাৰণ গাড়ীখনত ইঞ্জিনেই নাই মটৰহে চলে তো আগৰ ফালে এইবিলাক বুট স্পেচ হয় এইটো আপুনি চাৰ্জাৰ থ'ব পাৰে গাড়ীখনৰ চাৰ্জাৰ কিবা কিবি কাৰণ ইঞ্জিন আছে ইঞ্জিন নহয় এইটো এটা মটৰ আছে জাষ্ট মটৰে কাম কৰে এইটো কিবা বনেট টাইপ লাগিছে আগফালে যেন কিবা ডিকিহে আছে ন আমাৰ একে ৱায়াৰ কিমান ভৰ্তি এইটো চোৱা খালি চাফা চিকুণ একোৱেই নাই আৰু এতিয়া বলক এক পাক ফুৰি আহোঁ দৰ্জা আপুনি টানি খুলিব নালাগে জাষ্ট এনেকৈ চুইচটো দিলেই হ'ল অট'মেটিক দৰ্জা খুলি যাব জাষ্ট বহিলেই হ'ল ফাইনেলি বহি ল'লোঁ টেছলাত ছিট বেল্ট মাৰি ল'লোঁ ছাৰ when you bought this car I'm sorry? how old this is Oh, it's about 1 year. 1 year. 1 year Yeah, 1 year. okay Oh, okay. Open. open the open বাইদেউ বহি যাওক পঢ়িলো আৰু মৌ Mang đôi mấy, mang đôi mấy. off Mang nông đôi mấy. okay You know, I close all together. Close. okay wow তো ড্ৰাইভাৰ নোহোৱাকৈ অট'মেটিক চলা টেকন'লজিটো বৰ্তমান ব্যৱহাৰ কৰি দেখুওৱা নাই কাৰণ আমি জাষ্ট এনেকৈ একপাক ঘূৰি আহিলোঁ আৰু কিছুমান নিৰ্দিষ্ট লোকেশ্যন আছে সেই লোকেশ্যনৰ ভালকৈ কাম কৰে সেইটোৱে চ' ছাৰ আৰ ইউ হেপী উইথ দিছ কাৰ Yes, very nice. Very nice. Okay. Like, চ' ইন থাইলেণ্ড হোৱাট ইজ দ্য প্ৰাইচ অফ দ্য ইট this one is about 6 million Thai baht. 6 million Thai baht It's about 200,000 US. okay 200,000 US dollar in India actually it's not available here Not available. not No available import. but our government is trying to take Tesla there too but there are some issue maybe Oh, but the charging. yeah You have to have the charge station. it be charged in your home plug normal plug Yes. Oh no. Can. yeah Can it can charge. So later I'll show you. okay That's a home plug. তো এইটো ঘৰতো চাৰ্জ কৰিব পাৰি আৰু চাৰ্জিং ষ্টেচনবিলাকতো আছেই actually I like the color You like the color? yeah it's called surf color in India Yeah, really. Popular color. surf color surf in India
সেয়াক মই বুজালোঁ বাৰু যে চাৰ্ফ এটা কাপোৰ ধোৱা পাউডাৰ হয়, পাউডাৰটোৰ কালাৰৰ গাড়ীখনৰ কালাৰৰ দৰে কাৰণে চাৰ্ফ কালাৰ বুলি কোৱা হয় চাগে ন। আৰু এয়া চাওক গাড়ীখনে অট'মেটিক ডিটেক্ট কৰিলে আগত কি আছে, আগত মানুহ আছে এইটো মানুহ দেখাইছে, কুকুৰ থাকিলে কুকুৰ দেখাব, যোনখন গাড়ী থাকে যেনেকুৱা গাড়ী থাকে তেনেকুৱা গাড়ী দেখায়। আগৰ পিনে বেৰা আছে চাওক, অলপ আগৰ পিনে এইখন বেৰা দেখাইছে, তাৰ পৰা আৰু যাব নোৱাৰি। কিমান টেম্পাৰেচাৰ চলি আছে, ক'ত কিমান বাহিৰত কি আছে, কিমান কেমেৰা আছে সেই চাওক। তো এইফালে অট'মেটিক ঘূৰাব দিছে আমাক, আগৰ পিনে জেগা নাই তো ঘূৰাই দিছোঁ। আপুনি যদি ব্ৰেক নামাৰেও গাড়ীখনে নিজে ব্ৰেক মাৰিব, আপুনি যদি মানে চব গাড়ীখনে নিজে কৰে। তো এয়ে হৈছে টেছলা, এই পৃথিৱীৰ এখন চবচে আধুনিক গাড়ী। আৰু মই বহুত মানে ভাগ্যৱান লাকি যে টেছলা গাড়ীত বহিব পাৰিলোঁ। This one is 7-seater. অ'কে, এতিয়া 7-seater। 7-seater. সেই মানুহজন এটা কোম্পানীৰ বহুত ডাঙৰ CEO হয়, না এখেতে মোক জানে না বাক ভালকৈ জানে। আমি জাষ্ট কৈছোঁ যে এই গাড়ীখনৰ এটা ৰিভিউ কৰিব বিচাৰিছোঁ, মোৰ এনেকুৱা চেনেল আছে ইণ্ডিয়াত এভেইলেবল নহয় কাৰণে। কিমান ধুনীয়াকৈ সহায় কৰিছে, দেখাইছে, প্লাগ দেখাইছে, খুলি দেখাইছে, তো কিমান মৰমীয়াল মানুহ এখেত। তো ঘৰত চাৰ্জ কৰাৰ কাৰণে এইটো আছে, আৰু সেইটো হৈছে এই এনেকুৱা সেই পেট্ৰল ষ্টেচন বা চাৰ্জ কৰা। আচ্ছা, এট হোম। তো ইট উইল টেক 5 hours at home also. Oh no, how at home is maybe 10 hours. অ'কে। তো ঘৰত কৰিলে 10 ঘণ্টা লাগিব, আৰু পাৱাৰ ষ্টেচনত কৰিলে 5 ঘণ্টা, কাৰণ পাৱাৰ ষ্টেচনত ভল্টেজটো পাৱাৰটো বহুত বেছিকৈ পায়। থেংক ইউ ছ' মাছ। You're welcome. There's one more, the power charger. Okay, so he is trying to show us the charging plug. Wow, how sweet. So this is the charging plug for Tesla.